নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ খুব সহজভাৱে বনোৱা খাচী মাংসৰ ৰেচিপি আৰু এয়া চাওকচোন প্ৰথমতে খাচী মাংসখিনি মই প্ৰথমতে ধুই আনিলোঁ আৰু ইয়াতে মই 600 গ্ৰাম খাচী মাংস লৈছোঁ তাৰ কাৰণে মই ইয়াতে দিছোঁ 2 চামুচ হালধি 2 চামুচ আপোনাৰ জিৰা পাউডাৰ 1 চামুচ নিমখ আৰু আধা চামুচ গৰম মছলা আৰু 1 চামুচ দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ আপোনালোকে ৰেড চিলিটো নিদিলে নিদিবও পাৰে আৰু ইয়াতে মই দিছোঁ এয়া 4 চামুচ আদা ৰচুন পিছা আৰু ওপৰৰ পৰা এয়া দিছোঁ অকণমান মিঠাতেল একচুৱেলি মিঠাতেল দিলে মাংসখিনিৰ গাত মছলাখিনি খুব ভালকৈ লাগে আৰু মেৰিনেটটো খুব ভালকৈ হয় আৰু এইখিনি খুব ভালকৈ সানি লৈছোঁ আৰু অলপ দেৰিৰ কাৰণে মেৰিনেট কৰি ৰাখি দিম আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু একদমেই নাপাহৰিব আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবে মোক বহুত মটিভেট কৰে নেক্সট মই আপোনালোকৰ কাৰণে আৰু ভিডিঅ' বনাবৰ কাৰণে আৰু এয়া মেৰিনেট কৰি লোৱাৰ পিছতে মই ইয়াতে 2টা পিয়াজ কাটি ল'লোঁ মিডিয়াম সাইজৰ আৰু 4টা বিলাহী কাটি লৈছোঁ আৰু ইয়াতে কেইটামান কেঁচা জলকীয়া কাটি লৈছোঁ আৰু এয়া আলু কাটি লৈছোঁ 4টা আৰু এয়া তেল গৰম কৰিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই আলু কিপিচ দি দিছোঁ আৰু আলু কিপিচ কিন্তু মই ডাঙৰকৈ কাটিছোঁ কাৰণ খাচী মাংসত আলু ডাঙৰকৈ দিলে খুবেই ভাল লাগে খাই আৰু মই এটা আলুক দুফাল কৰি পানি এয়া কাটি ল'লোঁ কাটি পানি ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে নিমখ হালধি দি এয়া ফ্ৰাই কৰি উঠাই ল'লোঁ আলু কিপিচ আৰু সেই তেলতে আৰু অকণমান তেল দি ইয়াতে মই দিছোঁ গোটা জিৰা আৰু দিছোঁ 2টা তেজপাত আৰু জিৰাখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই ইয়াতে দিছোঁ এয়া পিয়াজখিনি কাটি থোৱা আৰু এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম পিয়াজখিনি আৰু পিয়াজখিনি এয়া ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছতে ইয়াতে মেৰিনেট কৰি থোৱা এয়া মাংসখিনি দি দিছোঁ আৰু একচুৱেলি মাংসখিনি ফ্ৰাই কৰি ল'ম ডাইৰেক্ট প্ৰেছাৰ কুকাৰতো বনাব পাৰে কিন্তু খাচী মাংসৰ এটা গোন্ধ থাকে তাৰ কাৰণে মই এনেকৈ ফ্ৰাই কৰি লওঁ আৰু এয়া বাটিটোতে লাগি থকা যি মছলাখিনি আছিলে সেইখিনিত অকণমান পানী দি পানি ইয়াতে দি দিলোঁ যাতে মছলাখিনি নষ্ট নহয় আৰু এয়া মই ফ্ৰাই কৰি লৈছোঁ গোন্ধটোৰ কাৰণে মই এনেকৈ কেৰাহীখনত অকণমান ফ্ৰাই কৰি লওঁ যাতে সেই গোন্ধটো নাহে গোন্ধটো মোৰ ভাল নালাগে আৰু এয়া ওপৰৰ পৰা এয়া কাটি থোৱা বিলাহীকেইটা দি দিলোঁ অকণমান পানীখিনি শুকোৱাৰ পিছতে আৰু এই বিলাহীখিনি আৰু মাংসখিনি খুব ভালকৈ ফ্ৰাই কৰি ল'ম বিলাহীখিনি যাতে খুব ভালকৈ কোমলি যায় আৰু মাংসখিনিও খুব ভালকৈ যাতে ফ্ৰাই হৈ যায় আৰু কিন্তু এয়া চব দুইখিনিয়ে হৈ গ'ল মাংসখিনি ভালকৈ ফ্ৰাই হৈ গৈছে বিলাহীখিনি কোমলি গ'ল আৰু ইয়াতে থকা যিখিনি চৰ্বি আছে সেই চৰ্বিখিনি কিন্তু মই এক্সট্ৰাকৈ উলিয়াই থ'ম এই চৰ্বিখিনি প্ৰেছাৰ কুকাৰত দিয়াৰ লগে লগে একদমেই নাইকিয়া হৈ যায় আৰু এই চৰ্বিখিনি খাবলৈ কিন্তু বহুত ভাল লাগে তাৰ কাৰণে মই আগতীয়াকৈ উলিয়াই থওঁ যাতে এইখিনি নাইকিয়া হৈ নাযায় আৰু ইয়াৰ পিছতে এয়া প্ৰেছাৰ কুকাৰত আলুখিনি দিলোঁ ফ্ৰাই কৰি লোৱা আৰু তাৰপিছতে এয়া গোটেই মাংসখিনি ইয়াতে ঢালি দিম আৰু এইটো টাইমত গেছটো অন কৰি ৰাখিছোঁ আৰু এয়া মাংসখিনি ঢলাৰ পিছতে আৰু এতিয়া যিখন কেৰাহীত মাংস বনাইছিলোঁ সেইখন কেৰাহীতে অকণমান পানী গৰম কৰি ইয়াতে প্ৰেছাৰ কুকাৰত ঢালি দিছোঁ আৰু ইয়াতে এয়া ঢাকন বন্ধ কৰি প্ৰায় 7টামান হুইচেল দিয়াই ল'লোঁ আৰু 7টামান হুইচেল দিয়াৰ পিছতে এয়া ঢাকনখন খুলিলোঁ আৰু এয়া আপোনাৰ এখন কেৰাহীত ঢালি লৈছোঁ একচুৱেলি আপোনালোকে কেৰাহীখনত ঢালিব নালাগে মই আপোনালোকক দেখাবৰ কাৰণেহে কেৰাহীখনত এনেকৈ ঢালি ল'লোঁ প্ৰেছাৰ কুকাৰত দেখাবৰ কাৰণে অসুবিধা হয় কাৰণে আৰু এয়া চাওকচোন খুব ভালকৈ আলুডোখৰ সিজি গৈছে আৰু এয়া আগতে যে থৈছিলোঁ চৰ্বিখিনি এই চৰ্বিখিনিও দি দিছোঁ ইয়াতে আৰু এইটো টাইমত গেছ অন কৰি ৰাখিছোঁ আৰু প্ৰায় 10 মিনিট এনেকৈ হ'ব দিম আৰু এয়া ওপৰৰ পৰা কেঁচা জলকীয়াকেইটা দি দিছোঁ আৰু একচুৱেলি কেঁচা জলকীয়াকেইটা মই প্ৰথমতে আগতে দিয়া নাই কাৰণ কেঁচা জলকীয়াকেইটা আপোনালোকে চিকেন বনাওক বা খাচী মাংসই বনাওক এনেকৈ ওপৰৰ পৰা দি দিলে কেঁচা জলকীয়া দিলে খুবেই ভাল লাগে কেঁচা জলকীয়াৰ এটা গোন্ধ থাকে সেই গোন্ধটো খুবেই ভাল লাগে আৰু আগতীয়াকৈ দিলে কিন্তু সেই গোন্ধটো গুচি যায় তাৰ কাৰণে মই একেবাৰে লাষ্টত দিওঁ আৰু ওপৰৰ পৰা এয়া গৰম মছলা দিছোঁ আৰু আপোনালোকে এয়া লাষ্টত গৰম মছলা নিদিয়াকৈও খাব পাৰে কাৰণ বহুতে গৰম মছলা ভাল নাপায় তাৰ কাৰণে আৰু এয়া
10 মিনিটৰ পিছতে পানীখিনিও শুকাই আহিলে আৰু জোলটো কিমান কম বেছি কিমান ৰাখিব সেইটো টোটেলি আপোনালোকৰ ওপৰত কথা মই ইমানটোৱে ৰাখিম একদমেই ডাঠ কৰি নেপেলাওঁ খাচী মাংস অকণমান জোল জোল থাকিলেই ভাল লাগে আৰু এইটো টাইমতে গেছ বন্ধ কৰিছোঁ আৰু এয়া খাচী মাংস একদমেই ৰেডি আপোনালোকক মই এডোখৰ মাংস ভাঙি দেখাইছোঁ কিমানটো কোমলি গৈছে আৰু আলুখিনিটো খুবেই ভালকৈ কোমলি গৈছে আৰু এয়া চাওকচোন এডোখৰ খাচী মাংস আপোনালোকক ভাঙি দেখাইছোঁ খুব ভালকৈ কোমলি গৈছে এয়া আৰু আশা কৰোঁ মোৰ ৰেচিপিবিলাকে আপোনালোকৰ কিটচেনত সহায় কৰে আৰু মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে ভালেই থাকক